হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টোত তোমালোকক মই ড্ৰিম 11 বা মাই চাৰ্কেল 11 অসমত কেনেকৈ খেলিব লাগে বা যিকোনো ফেণ্টাচি কেনেকৈ খেলিব লাগে তাৰ বিষয়ে মই নকওঁ, কাৰণ তাৰে ওপৰত ভিডিঅ' বনোৱা আছে। তোমালোকে মোৰ চেনেলত গৈ নাইবা তোমালোকে ডেছক্ৰিপশ্যনটো চেক কৰিবা, তাত সকলোকেইটা ভিডিঅ'ৰে লিংক আছে। তোমালোকক আজিৰ এই ভিডিঅ'টোত মই ক'ম ড্ৰিম 11ত তোমালোকে টীম কেনেকৈ বনাবা বা টীম বনাওঁতে বহুতে কিছুমান মিষ্টেক কৰে, সেইবোৰ তোমালোকক আজি মই ভালদৰে বুজাই দিম। মই যিকোনো কণ্টেষ্ট এটা তোমালোকক দেখাইছোঁ। ইয়াতে তোমালোকে দেখি আছা মই কণ্টেষ্ট লগোৱা আছে 59ৰ মেগা কণ্টেষ্ট। আৰু তোমালোকক এতিয়া মই যদি টীম বনাবলৈ যাওঁ তেনেহ'লে দুটা টীম আগৰ পৰা বনোৱা আছে। মই এনে এটা টীম বনাম। তোমালোকে এইখিনিতে বহুত মিষ্টেক কৰা। তোমালোকে নিজৰ প্লেয়িং 11 এটা বনাই লোৱা আৰু বনাই পেলাই কেপ্টেইন ভাইচ কেপ্টেইনটো দি পেলাই তোমালোকে এইটো ছেভ কৰি থৈ দিয়া। ইয়াতে বহুত ডাঙৰ এটা পইণ্ট আছে। তোমালোকে যেতিয়া টীম বনোৱা তেতিয়া তোমালোকে বেকআপ প্লেয়াৰ এটা ৰাখি দিবা। মানে বেকআপ প্লেয়াৰ তোমালোকে 4টা প্লেয়াৰ ৰাখিব পাৰা। কিয় কাৰণে কৈ আছোঁ, যেতিয়া তোমালোকে কেতিয়াবা IPL চুৰু হোৱাৰ সময়ত তোমালোকে নাথাকিব পাৰা অনলাইন, সেইটো সময়ত যদি তোমালোকে নাথাকা, মই বহুতৰ চাইছোঁ সিহঁতে টীমে চেঞ্জ কৰিব পাহৰি যায়। সেইকাৰণে তোমালোকে যদি বেকআপ প্লেয়াৰ ৰাখি দিয়া তেনেহ'লে তোমালোকে নোলোৱা প্লেয়াৰ যদি থাকি যায় কোনোবা বা অফলাইন প্লেয়াৰ, তে তোমালোকৰ সেই অফলাইন প্লেয়াৰৰ জেগাত এই বেকআপ প্লেয়াৰকেইটা এড হৈ যাব। আৰু তোমালোকে যেতিয়া টীম বনোৱা তেতিয়া ফাৰ্ষ্ট লাইন আপত গৈ পেলাই তোমালোকে বেটিং লাইন আপবোৰ চাই ল'ব পাৰা। তেতিয়া তোমালোকৰ টীম বনোৱাত অলপ ইজি হৈ যাব। বাকী এইটোৱে আছিল আজিৰ সৰু ভিডিঅ' এটা, সৰু ইনফৰমেশ্যন এটা তোমালোকক দিলোঁ। আৰু তোমালোকে যদি অসমত ফেণ্টাচি খেলিব পৰা নাই, ড্ৰিম 11, মাই চাৰ্কেল 11, MPL, তেনেহ'লে সকলোকেইটা ভিডিঅ' মোৰ চেনেলত পাই যাবা।